মই চৰকাৰী কথা ক'বলৈ অহা নাই বা ৰাজনৈতিক কথা ক'বলৈ ইচ্ছা কৰা নাই মাত্ৰ শিক্ষাৰ লগত জড়িত যেহেতু সবাই কাৰণে শিক্ষাৰ লগত জড়িত কেইটামান মাত্ৰ বিষয় ক'ব বিচাৰিছোঁ ইংৰাজীত এষাৰ কথা আছে এডুকেশ্যন ইজ দ্য বেকবোন অফ এ নেশ্যন মানুহে যেনেকৈ মেৰুদণ্ড নহ'লে থিয় হ'ব নোৱাৰে দৌৰিব নোৱাৰে খেলিব নোৱাৰে উঠা বহা কৰিব নোৱাৰে ঠিক তেনেকৈ শিক্ষা যদি নাথাকে এটা জাতি বা এখন দেশ কেতিয়াও আগুৱাব নোৱাৰে কেতিয়াও জাতি হিচাপে থিয় দিব নোৱাৰে এখন স্কুটি কিনি দিব পাৰে শক্তি নাথাকে আৰু এই ছাত্ৰীজনীকে হিৰমন্যতা নহ'ব এইটো সঠিক এটা ৰূপায়ণ কৰিছে অসম চৰকাৰে আৰু এনেকুৱা ধৰণৰ আঁচনি ইয়াত সংখ্যালঘু সম্প্ৰদায়ৰ যিবিলাক আমাৰ যুৱতী আছে তেওঁলোকে স্নাতক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত 50,000 টকা দিয়াৰ এটা আঁচনি ঘোষণা কৰিছে চৰকাৰে বা দি আছে দাঙি ধৰা সভাৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানীয় অতিথিসকল বহুত ভাল লাগিছে মোৰ নাম নৱাগতা কাশ্যপ বহুত ভাল লাগিছে আৰু থেংকফুল আৰু দিয়াৰ বাবে ডেভেলপমেণ্ট কাউন্সিলৰ নিচিনাই হ'ব বৰ্তমানতে নমিনেট কৰা হ'ব ইলেকশ্যন সময় নাই যিহেতু আৰু নগৰৰ কামখিনিওতো পৰি থাকিব নালাগে কামটো চলি থাকিব লাগিব সেইকাৰণে অহা নিৰ্বাচন কাৰণে এছেম্বলি ইলেকশ্যন পাৰ হোৱালৈকে নমিনেট মেম্বাৰ হিচাপে এই নগৰ সমিতিও গঠন কৰা হ'ব